তেজু এয়া তেজুত থাকিলোঁ কালি আৰু এতিয়া ওলাই যাম মেইন ডেষ্টিনেশ্যনত ৰাতিপুৱা 5টা 5:30 হৈছে বাইক চাইক আছে তলত উলিয়াই ল'ব লাগিব হ'ল নাই গামোচা পিন্ধি কি হ'ল পিছে গামোচা পিন্ধি আছে পিন্ধিটো আছে ন বেগ খামৰিবলৈ আছে একদম হেৰি নকৰিবা আকৌ দেই বেগ খামক দেৰি হৈছে ন কিহৰ দেৰি হৈছে এতিয়া 5:30 হ'ল জেগাটো পাবলৈ ইমান লৰালে কি হয় কিমান দূৰ নেটৱৰ্ক নোপোৱা জেগাটো কিমান লৰালে কি হয় আমি আজি নেটৱৰ্ক নোপোৱা জেগালৈ যাম ন হ'ল নাই চব এই মজা ঠিক আছে ডেটো ষ্টাৰ্ট বাকী হোটেলৰ পৰা বাইককেইখন উলিয়াই লৈছোঁ উলিয়াই পেকিং চেকিং কৰি লওঁ বাইকত বান্ধি লওঁ ধুনীয়াকৈ বেগ চেগবোৰ যিহেতু আজি অলপ বেয়া ৰাস্তাত যাম সেইকাৰণে অলপ ভালদৰে বান্ধি ল'ব লাগিব কৰি লওক চফা কৰি লৈছোঁ বঢ়িয়া কৰি লওক ধুনীয়াকৈ চফা কৰি লওক মই বঢ়িয়া কৰি লওক এই ইমান আঁতৰৰ পৰা নিদিয়ে আৰু অকণমান পাৰিলে ওচৰৰ পৰা দিয়ক হ'ব আপোনাৰ চেইন লওক 5টাত যাম 2 ঘণ্টা লেট বঢ়িয়া এজন গৈ ক'ব পালে 26 থাকিল যদি তেল ফুলেই আছে দেখোন আৰে তেল আমিনো কালি ভৰাইছোঁ ক'ত এইডোখৰহে ভৰাইছোঁ ৰেডি গৈ থাকোঁ বাই বাই জাৰ্ণি ষ্টাৰ্ট ৰেডি টু ৰাইড ডে 2 ফ্ৰম তেজু বিউটিফুল ক্লক টাৱাৰ ধুনীয়া ৰাস্তা ধুনীয়া নদী ধুনীয়া দলঙৰ ওপৰেৰে আমি তেজু এৰি আগবাঢ়ি গৈ আছোঁ দং ভেলীলৈ বুলি ফাৰ্ষ্ট আমি হাইলুং পাম তাৰপিছত পোৱালং তাৰপিছত দং চাওঁচোন কিমান দূৰ আগবাঢ়ি গৈ ক'ত থাকিব পাৰোঁ সকলো দেখাই আছোঁ ৰাস্তা বনাই আছে পাথৰৰ ৰাস্তা শ্লিপো হৈছে গতিকে লাহে গৈ থাকি এয়া আকৌ ছিংগুল লেণ্ডত উঠিলোঁ ইয়াৰ পৰা চাগে ছিংগুল ৰাস্তা একদম পুৰা কেয়াৰফুলি যাব লাগিব হাইলুং এটা ৰাস্তা আৰু এইফালে যায় আমি भैया हम हाइलुंग जाएंगे रास्ता कौन सा अच्छा है ये हाँ रास्ता क्लियर है ना हाँ जितना है लेफ्ट साइड में जाएंगे और आगे पोजीशन फिर ये साइड में जाइए वो एक मंदिर में रहेगा ना वो में राइट में जाएगा हां उससे जाए थैंक यू এয়া আগতে ৰৈ ৰাইজৰ লগত কথাটো ভালদৰে আলোচনা কৰি লওঁ যিহেতু ৰাস্তা বৰ খেলি মেলি আছে বেয়া ভালৰ মাজে মাজে আমি গৈ থাকিম অলপ ৰৈ লওঁ সব বাওঁহাতে গৈ থাকিব গাড়ী এখন নাই সেইকাৰণে সাৱধান আকৌ মোৰ বাইকখন আহিছে কেলে জানো মুখৰ সাউন্ডটো নুচাব দেই কমিজন নহয় বাইকখন এতিয়া কমাজা লাগিব তোমাৰ কাণখন নহয় তোমাৰ কাণখন এতিয়া হেৰি লাগিছে ন তোমাৰ কাণখন এতিয়া হেৰি হৈ গৈছে ন
ওপৰলৈ কিমান আহি আছো সেইটো কাৰণে বাইকখনক মৰমত আনা একদম মিহি মিহি আনা নিজৰ ৰিক্সৰ কথা আৰু এটা কথা ব্ৰেকডাল মাৰি দিলেও যাতে বেগ চাই চিতিহে মাৰিছো আৰু তুমি ইমানে পিছত অহা নহয় মোৰ যেন তুমি পিঠি দিবাহি মই ব্ৰেকডাল চুবলৈ ভয় লাগে অলপ এয়া অকণমান ৰৈ ল'লোঁ আকৌ আগবাঢ়ো আগলৈ আগত বা কি আছে গৈ থাকোঁ ব'লক এয়া বেয়া ৰাস্তা তাতে ঠেক দুখন গাড়ী ক্ৰছ কৰিবলৈ দিগদাৰ হৈছে অকণমান ছাইড কৰি দিবলগীয়া হৈছে বেয়া মানে এয়া ৰাস্তা বনাই আছে লেণ্ডশ্লাইড হোৱা ৰাস্তা পূৰা লাগি আছে ৰাইজ ৰাস্তা বনোৱাত ব্যস্ত ব'লক লাহে ধীৰে আগবাঢ়ি গৈ থাকোঁ নপৰিলে হ'ল আৰু নপৰা নেমেলাকৈ কি হ'ল পৰিলে নেকি খং উঠিছে 10 মিনিটতকৈ বেছি দেৰি ইয়াত ৰৈছে অকলে ৰৈছে 10 মিনিটতকৈ বেছি দেৰি নিজে আমি কৈছিলোঁ বেলেগ আৰু ৰুম তাৰপিছত ৰৈ আছে এতিয়া মানুহটো এই আমাৰ সৌৰভৰ কাৰণে হৈছে সৌৰভে আইফোন এটা কিনি আনিলে এতিয়া ফটো নেমাৰিলেও নোৱাৰি ইমান ধুনীয়া ফটো উঠে ধুনীয়া লোকেশ্যন আছে নি এই পৰশুৰাম কুণ্ড হৈ ইয়াত দেখিছা নাই নদীখন এইখন নীলা পুৰা পানী ওলাই আছে পৰশুৰাম কুণ্ডৰ যিখন নৈ লোহিত নদী ইমান তললৈকে আছে ন আগলৈ গৈ চাওঁ নি যাত্ৰা হেপাহিছিলা সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰনে গৈ থাকো এতিয়া আৰু একেবাৰে দঙত লগ পাই আছো দং ভেলি গৈ আছো আৰু এতিয়া গৈ থাকো আৰু দং পাওঁতে দেৰিও হ'ব পাৰে ভাত পানীও ভোকো লাগিছে বাইকৰো ভোক লাগিছে একো ডিপু চিপু পোৱা নাই কিমান দূৰত আছে নাজানো আৰু ভাল ৰাস্তা পালে ভাল আৰু ভাল ৰাস্তা পাম হয় নাই নিশ্চয় আশা কৰিছো এতিয়া ভালে পাইছো বহুত বেয়া ৰাস্তা পাৰ কৰি আহিলো ঐ এদিকে আৰু কিমান দূৰ আছে চোৱাচোন একেবাৰে মেপখনো চাই লোৱা এনে অফলাইন মেপ ৰাস্তা বনাই আছে আৰু যাব পাৰিম নে নোৱাৰিম নাজানো বহুত বেয়া জেগাত লৈ আহিছে অফ ৰ'ডিঙৰ মজা এতিয়া বাইক এফালে পাৰ কৰিব লাগিব দেই হে ময়ো ভাল পাইছোঁ কাৰণ চব পাইছো আজি আমি নহ'লে কি পাবা তুমি যদি আহা আমি সদায় ভাল ৰাস্তাত বাইক চলাই থাকোঁ হয় নাই আৰু এইটোৱে মানে বাইকখন কেলৈ আনিছোঁ নহ'লে আমি গাড়ীয়ে আনিব পাৰিলোঁহেঁতেন কিন্তু গোটেই ধূলিটো হ'ব আৰু ভাল জেগালৈতো গাড়ীয়ে নিম ন ভাল ৰাস্তা হোৱাহেঁতেন গাড়ীয়ে আনিলোহেঁতেন ইউ টাৰ্ণ ল'ব লাগিব ঘূৰিব লাগিব এতিয়া ভগা চিগা ৰাস্তা এইবোৰ নিজে ৰাস্তা উলিয়াই যাব লাগিব ইয়াৰ মাজেদি বাইক উলিয়াই হয় নাই এইফালে গাড়ী ৰখাই দিলে এয়া ৱাটাৰ ক্ৰচিং আছে আকৌ ৱাটাৰ ক্ৰচিং আগতো পাই আহিছোঁ এইটো কাৰোবাক দেখুৱাই দিছোঁ সকলোকে এনেকুৱা ৱাটাৰ ক্ৰচিং বহুত পাৰ হ'বলগীয়া হৈছে এতিয়ালৈকে আগত বা কিমান আছে নাজানো এয়া আহি আমি এয়া মন্দিৰ এতিয়া এটা তিনিআলিৰ দৰে পাম এইটো আমি যদি চিধা যাওঁ ডাইৰেক্ট হাইলুং বাওঁহাতে টাৰ্ণিং লৈ এপাক ঘূৰি যাওঁ খোপা বুলি এডোখৰ জেগা আছে তাতে তেল ডিপু আছে বাইকক অকণমান তেল ভৰাই লওঁ তাৰপিছত আকৌ উলটি আহি আমি হাইলুঙত যাম তাতে খাই বৈ ল'ম এখন টাউনশ্বিপ সৰু সুৰা এতিয়া তেল ডিপু পাইছোঁহি ইয়াত বাইকত তেলটো ভৰাই লওঁ বাইকত তেল ভৰাই দিলোঁ 470 টকা তেল সোমালে তেজুৰ পৰা হাইলুঙলৈ এয়া ৰাস্তাৰ কাষত হাইলুং ডিষ্ট্ৰিক্ট হস্পিটেল ৰাস্তাৰ কাষতে পোৱা গৈছে মেডিকেল তাকে গৈ থাকোঁ আগলৈ ৱেলকাম টু হাইলুং
ইয়াৰ পৰা ভাল ৰাস্তা পাম বুলি ভাবিছোঁ। গৈ থাকোঁ, ৰাস্তা ভালেই হ'ব লাগে। যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি অনুমান যাত্ৰা এয়া আমি আহি পাইছোঁ এতিয়া হাইলুঙৰ পৰা এইটো ৰাস্তাত যাব লাগিব চিধা আৰু 100 কিলোমিটাৰ। ইয়াতে ভাতটো খাই ল'লোঁ, দুটামান ৰেডবুল কিনি লওঁ, ৰেডবুল লাগিব। এতিয়া আমি যাম, হাইলুং এৰিলোঁ, এতিয়া আমি যাম লেণ্ডশ্লাইড হৈ আছে, এয়া শিল পৰি আছে দেই, বেছি দেৰি ৰ'ব নাই। ৰাইজৰ পুৰা ভাগৰ লাগিছে ন? শুলে নেকি? হা ভাল লাগিছে শুই, হয় নাই? অকমান তোমালোক বহিবা, মই টোপনি যাওঁ দেই। শুই ভাল লাগিছে। আমি অথনি হৈ জেগাখন ভাল আছিলে আকৌ শুবলৈ। আমি যে ৰৈছিলো যে ফটো যে মাৰিছিলো, তাত পকাখন এই চফা গোটা কোলা হৈ আছে, এটা ধূলিও নাই। পিকুদাক থৈ মেলি যাওঁগে আমি তেনে। পিকুদা এই শিলটোৰ ওপৰতে আমাৰ হেৰি য়োগা মেট কেইখন আছে নহয়, পাৰিল নি? হে ৰাস্তা ব্লক, পাথৰ, এই ডাঙৰ পাথৰটো নি? বা পাথৰটো ৰাস্তাত পৰিলে যদি মানুহ চানুহ থকা আৰু ৰ'বলগীয়া হৈ গ'ল। আৰু সেয়া দং ৰিজৰ্টত আছোঁ, সোমাইছোঁ আৰু জাষ্ট এণ্ট্ৰি হৈছোঁ। ৰাতিপুৱা চাব লাগিব ভালকৈ ভিউটো, ভালেই হ'ব চাগে, মজা ভিউ এটা আছে আকৌ। ভাল হা দং ৰিজৰ্ট। বাকী ৰাতিপুৱা কথা পাতিম ক'ত কি আছে কি নাই। এতিয়া বহুত ভাগৰো লাগিছে, বেগ চেগবোৰ নি লওঁ ৰুমলৈ।